গাইজ ভালে আছেনে? আজি মা আৰু মই মানে এতিয়া মানে ওলাই গৈ আছোঁ, অলপ মনটো ভাল লাগিব কাৰণে আৰু অলপ এটিএমত গৈ আছোঁ। এটিএমৰ পৰা অলপ চাওঁ কিবা এটা বস্তু খাই আহোঁ নে লৈ আহোঁ, অলপ ওলাই গৈ আছোঁ মা মই। আৰু কিবা এটা পেণ্ট ল'ম বুলি ভাবিছিলোঁ আৰু মানে এনেই আৰু জাষ্ট সেইটো চাম আৰু। তো গাইজ মোৰ মা মানে দৰ্জা তলা মাৰি আছে, মানে মোৰ মা দৰ্জা তলা মাৰি আছে, এতিয়া আমি মানে যাওঁ মানে। গাইজ মানে মাক লগত ফুৰিব আহিছোঁ, প্ৰথমতে খাই দিলোঁ এইটো কিবা লাচ্ছি, মানে এইটো নগাঁও কলেজৰ ওচৰত আছোঁ, তাৰমানে কিবা লাচ্ছি খালোঁ। আমাৰ নগাঁওখন অলপ তো আগত দেখাইছিলোঁ, এইবোৰ অলপ এইখিনিলৈকে চাই লওঁ অলপ। গাইজ সেইখন নগাঁও কলেজখন মই দেখাইছিলোঁ আগতে আপোনালোকক, মানে নগাঁও কলেজ কোৰ্ট চৰ্ট এনেকুৱা দেখাইছিলোঁ। এইফালেতো গুৱাহাটী যায়, এইফালেতো সদৰ থানা আমাৰ পাব। নগাঁও কলেজৰ এইফালে আপোনালোকে এনেকুৱা এইফালে গ'লে সদৰ থানা পাব, সেইফালে বজাৰৰ ভিতৰদিও গ'লেও পাব বাৰু। এইটো এখন নগাঁও কলেজৰ সন্মুখত আগতে দেখাইছিলোঁ বাৰু। এতিয়া আম্মাকলৈ কিবা খাব আহিছোঁ। মানে আলু দমো লৈ লৈছোঁ। মা পইচাটো পালে তো এতিয়া খাই আছোঁ আলু দম। গাইজ মই এই পেণ্টটো লৈ লৈছোঁ, মোৰ পেণ্টটো কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব দেই। তাৰমানে এইটো দোকানত সোমাই পেলাই এইটো পেণ্ট ল'লোঁ আৰু। তো গাইজ মা আৰু মই মানে হোটেলত আহিছোঁ, মানে কিবা বহাগী হোটেল বুলি কয় আৰু, মানে আমাৰ নগাঁও তাতে আহিছোঁ বৰবজাৰ। মা আৰু মই মানে মোৰ খাব মন যোৱা নাই, মোৰ চাহ তাহ মানে মোৰ পেট বিষাই আছে। মই মিঠাই এটা খালোঁ আৰু মোৰ মা মানে চাহ খাই আছে আৰু মানে গৰমত আৰু এতিয়া যাম ঘৰলৈ আৰু। গাইজ আমাৰ খোৱা হৈ গ'ল, আমি গৈ আছোঁ এইফালে আমি গৈ আছোঁ এতিয়া নিজৰ ঘৰত গৈ আছোঁ আৰু মানে গাইজ। তো এইটো বৰবজাৰত পূৰা আন্ধাৰ হৈ গ'ল, এতিয়া আমি গৈ আছোঁ নিজৰ ঘৰলৈ মানে। তো গাইজ আমি গৈ আছোঁ তো গাইজ মই ঘৰতে পালোঁ, মানে লালিপপ খাই আছোঁ এতিয়া।